ৰাইজে ভেকুলাক পাহৰিলে নেকি? কোনো কথা নাই, মনত পেলাই থাকিম। তেনেহ'লে আহক ৰঘুমালা মৰমৰ চেনেলৰ প্ৰথমটো সাধুলৈ। লেটছ গো! এখন গাঁৱত এজন বৈদ্যই তেওঁৰ শিষ্যজনৰ সৈতে দিন নিয়াইছিল। বৈদ্যজনে নিজৰ বৈদ্য জ্ঞানেৰে বহু দূৰলৈ প্ৰসিদ্ধ হোৱাৰ বিপৰীতে শিষ্যজন আছিল অহংকাৰী আৰু তেওঁই যেন সকলো জানে এনে স্বভাৱৰ। গাঁৱৰে এজন কৃষকে সেইদিনা ৰাতিপুৱা দৌৰি ঢাপৰি বৈদ্যজনৰ কাষ পালেহি আৰু তেওঁৰ এৰাল ছিগি যোৱা ঘোঁৰাটো ৰঙালাওবাৰীত ডিঙি ফুলি পৰি আছে বুলি কৈ লগত লৈ গ'ল। অনুভৱী বৈদ্যজনে দেখিয়েই গম পালে যে ঘোঁৰাটোৰ ডিঙিত এটা ৰঙালাও লাগি ধৰি আছে। বৈদ্যজনে দুটা শিলেৰে ফুলা ঠাইখনত খুন্দিয়াই দিয়াত ৰঙালাওটো পেটলৈ গ'ল আৰু ঘোঁৰা উঠি দৌৰ মাৰিল। এনেদৰে দিন বাগৰাৰ পাছত এদিন ৰাতিপুৱা শিষ্যজনে সৰু কথা এটাতে গুৰুৰ লগত খুটখাট লাগি অহংকাৰী ভাৱেৰে এখন নতুন গাঁও পালেগৈ, য'ত তেওঁক বৈদ্যজনৰ শিষ্য বুলি জানি গাঁওবাসীয়ে সমীহ কৰি চলিবলৈ ল'লে। এনেতে এদিন এজন ব্যক্তিয়ে তেওঁৰ মাকৰ ডিঙি ফুলি যোৱাত থাকিব নোৱাৰা অৱস্থা হোৱাৰ বাবে শিষ্যজনৰ কাষলৈ গৈ সকলো কথা বিৱৰি ক'লে আৰু এবাৰ দেখা কৰি আহিবলৈ অনুৰোধ জনালে। মানুহজনীক দেখি শিষ্যজনে বৈদ্যজনৰ চিকিৎসা পদ্ধতিক মনত পেলালে আৰু আশে পাশে নিৰীক্ষণ কৰি জেঠীৰ নেচ এডাল দেখিলে। তেওঁ ক'লে যে মানুহগৰাকীয়ে যোৱা নিশা জেঠীটো খোৱাৰ কাৰণে তেওঁৰ ডিঙিটো ফুলিছে। এই কথা শুনি মানুহবোৰ অবাক, আৰু মানুহবোৰেও ভাবিলে ইমান ডাঙৰ এজন বৈদ্যৰ শিষ্য যিহেতু কথাটো হ'বও পাৰে। সেই ভাবি শিষ্যজনৰ কথা মানি ল'লে। বৈদ্যজনৰ শিষ্য হোৱা হেতুকে শিষ্যজনৰ চিকিৎসা পদ্ধতি দেখিও মানুহবোৰ নিমাত হৈ ৰ'ল। কিন্তু ঘোঁৰাৰ চিকিৎসা পদ্ধতি দোহৰোৱাৰ লগে লগে মানুহগৰাকীৰ প্ৰাণবায়ু উৰি গ'ল আৰু শিষ্যজনক গাঁওবাসীয়ে তুলা-ধুনা দিলে। আমাৰো কাপোৰ কানি কলা পৰিল আৰু আমিও ঘৰলৈ উভতি আহিলো। তেনেহ'লে আজিৰ সাধুৱে আমাক কি ক'লে? অল্প বিদ্যা ভয়ংকৰী। ছাবস্ক্ৰাইব